সংগঠনৰ সকলো সাংবাদিক বন্ধুলৈ মোৰ নমস্কাৰ। আৰু আমাৰ বিষয়ে যি অপপ্ৰচাৰ চলি আছে বৰ্তমানলৈকে ৰাজনৈতিক ভুৱা অপপ্ৰচাৰ, এই বিষয়ে আপোনালোকৰ ওচৰত মই স্পষ্টীকৰণ দিব ওলাইছোঁ। আৰু যি আমি এনেকুৱা অপপ্ৰচাৰ শুনিবলৈ পাইছোঁ যে আমি কিছুমান কোনোবা ৰাজনৈতিক দলক আমি CSP দলে সমৰ্থন জনাই আছোঁ বুলি, এই বিষয়ে আপোনালোকক মই স্থিতি স্পষ্ট কৰিবলৈ ওলাইছোঁ। আৰু যি নেকি আমাৰ JSP দলৰ বৰ্তমান সময়ত উত্থান দেখি কিছুমান ৰাজনৈতিক দলে শংকিত হৈছে, আৰু সেই হিচাপে কিছুমান লোকে এই বিষয়ত ভুৱা অপপ্ৰচাৰ বা মেনেজ হোৱাৰ কথা কৈছে। কিন্তু আমি যি উদ্দেশ্যৰে ৰাজনৈতিক নামিছোঁ, ৰাজনৈতিক যি উদ্দেশ্যৰে আমি অধিকাৰ হওক বা আন কিবা সমস্যাই হওক, সেই যি উদ্দেশ্যৰে আমি ইয়াত ৰাজনৈতিক যুঁজখন আৰম্ভ কৰিছোঁ, তাৰ পৰা বিচলিত হোৱাৰ কথাই নাহে। এইবিলাক ভিত্তিহীন, কোনোবাই যদি অপপ্ৰচাৰ চলাই আছে, এইবিলাক ৰাইজক মই এটা আহ্বান জনাইছোঁ যাতে এই বিষয়ত বিচলিত নহয়। আমি আমাৰ স্থিতি স্পষ্ট, আৰু আমাৰ দলীয় কৰ্মকৰ্তা আছে, তেখেতে কিছুমান কথাবোৰ আগুৱাই আহিছোঁ। আমি ইয়াতে অটল হৈ থাকিম, আমি ইয়াৰ পৰা বিচলিত নহওঁ, আৰু ৰাইজেও যাতে এইবিলাক ভুৱা বাতৰিৰ পৰা বিৰত থাকে, তাৰ বাবে সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। কেনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে তেওঁলোকে? আমাৰ প্ৰচাৰটো ভালেই বৰ্তমানলৈকে, যিদৰে ৰাইজে আঁকোৱালি লৈছে। আপোনাক যে ভুৱা প্ৰচাৰ কৰা বুলি কৈছে, কেনেকুৱা প্ৰচাৰ আমি কোনোবাক ছাপোৰ্ট কৰিছোঁ না, কোনোবা ৰাজনৈতিক দলক বেলেগে পৰোক্ষভাৱে আমি ছাপোৰ্ট কৰা, এইবিলাক মানে ভুৱা প্ৰচাৰ চলাইছে। কাৰণ আমাক মেনেজ অফাৰ আহি আছিলে, আমিতো নাকচ কৰিছোঁ। আমাৰ মানুহখিনি যি আমি সমস্যাৰ সন্মুখীন হৈছোঁ, এইবিলাক ৰাইজে আমাৰ যি উত্থান দেখিছে, ৰাইজে যি আমাক ছাপোৰ্ট কৰিছে, এই উত্থানবিলাক দেখি বেলেগ ৰাজনৈতিক দলে, বিশেষভাৱে BJP, UPL বিশেষভাৱে আতংকিত হৈছে। সাংবাদিক বন্ধুসকল, আপোনালোকক আটাইলৈকে আমি তামোলপুৰ ৪৩ নং বিধানসভা সমষ্টিৰ দলৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আজিৰ এই যি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে যি ৰাইজক মানে কথাখিনি প্ৰকাশ কৰিবলৈ ওলাইছোঁ, সেয়া আমি স্পষ্ট যে আমি BTAD খবৰ সুৰক্ষা সমিতি অসমে আমি JSP দলক মূল সমৰ্থন আগবঢ়াইছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্য আপোনালোকে আটাই জানে যে অৱৰোধ সুৰক্ষা সমিতিৰ জন্ম হৈছিল মানুহৰ সৰ্বাংগীন অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত। বিভিন্ন জাতি জনগোষ্ঠীৰে বসতিপূৰ্ণ এইখন মৰুভূমি, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ অৰ্থেই আমি অৱৰোধ সুৰক্ষা সমিতি জন্ম হৈছিল, যাৰ জৰিয়তে JSP দলক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আমি BTAD বিশেষকৈ আমি তামোলপুৰ ৪৩ নং বিধানসভা সমষ্টি আৰু আমাৰ কি আছিলে ৰমেশ দাস বিধায়কক আমি সমৰ্থন জনাইছোঁ কৰ্মীয়া দুজন প্ৰাৰ্থী হিচাপে। গতিকে আমাৰ লক্ষ্য এটাই যে ইয়াত বসবাস কৰি থাকিবলৈ হ'লে সকলোৰে জাতীয় অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। বিশেষকৈ আমি কোনো বড়ো ৰাইজৰ এগেইনষ্টে আমি সংগ্ৰাম কৰা নাছিলোঁ। ইয়াত সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰি থকাৰ উদ্দেশ্যে আমাৰ অৱৰোধ সুৰক্ষা সমিতি জন্ম হৈছিল, যাৰ যোগেদি সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ থকাৰ ক্ষেত্ৰত আমি এই সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ। সেয়েহে আজি বড়োসকলে যিধৰণে উন্নতি আগবঢ়াই নিছে, ঠিক তেনেদৰে অন্যান্য জনগোষ্ঠীসকলৰো আমি উন্নতি কামনা কৰিছিলোঁ। আৰু যাৰ জৰিয়তে আমি বাৰে প্ৰতিবাৰে অঞ্চলৰ বলি হৈ যোৱা বিগত সময়ত MP নিৰ্বাচনতো আমি প্ৰাৰ্থীজনক হেৰুৱাব লগা কৰিছে। গতিকে সেয়েহে আমি পুনৰবাৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে তামোলপুৰ বিধানসভা সমষ্টিৰ হৈ আমি নৱজিৎ শৰণীয়াক অৱৰোধ সুৰক্ষা সমিতিৰ হৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। গতিকে তেখেতক পুনৰ সমৰ্থন আগবঢ়াই আপোনালোকৰ ৰাইজৰ যি অধিকাৰ, বিশেষকৈ মাটি বাৰীৰ অধিকাৰৰ পৰা আমি বাৰে প্ৰতিবাৰে বঞ্চিত হৈ আছোঁ। আমাক যোনে নহওক, কেতিয়াবাই হওক বাৰে প্ৰতিবাৰে আমাক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। গতিকে সেই ক্ষেত্ৰত আপোনালোক সজাগ হ'বলৈ আমি আমাৰ দলৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু ৰাইজক পুনৰ সমৰ্থন
আনবা লগতে শৰণে জয়যুক্ত কৰি আপোনালোকৰ অধিকাৰ আপোনালোকে কাঢ়ি ল'ব বা স্বাভিমান ৰক্ষাৰ অৰ্থে আপোনালোকে ভোটদান দি তেওঁলোক জয়যুক্ত কৰাৰ কাৰণে আমি অপৰাধ সুৰক্ষা সমিতি তথা JSPৰ তৰফৰ পৰা আমি মানে আহ্বান জনাইছোঁ।